আপোনাৰ ভোটাৰ আই ডি কাৰ্ডখন হেৰাই গৈছে নেকি? চিন্তা নকৰিব। যদি আপোনাৰ ভোটাৰ আই ডি যিখন ভোটাৰ আই ডি কাৰ্ড হয় সেইখন যদি আপুনি নতুনকৈ এপ্লাই কৰিব বিচাৰে বা যদি আপোনাৰ ভোটাৰ আই ডি কাৰ্ডখন হেৰাই গৈছে বা নাই আপোনাৰ ঘৰত বা এতিয়ালৈকে আপোনাৰ ভোটাৰ আই ডি কাৰ্ড বনোৱাই নাই, যদি আপুনি ভোটাৰ আই ডি কাৰ্ড এনেধৰণৰ আপুনি PVC কাৰ্ড যদি আপুনি এপ্লাই কৰিব বিচাৰে, তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। মই এফালৰ পৰা আপোনাক দেখুৱাই দিম যিটো ভোটাৰ আই ডি কাৰ্ড কিদৰে আপুনি আপোনাৰ মোবাইলতে আপুনি এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ গুগল ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। অ'পেন কৰি লোৱাৰ পিছতে ইয়াতে আপুনি চাৰ্চ কৰিব voter.eci.gov.in এই যিটো ৱেবছাইটত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনাৰ মোবাইলত এই পেজটো খোল খাব। আৰু যদি আপোনাৰ মোবাইলটোত যদি নম্বৰটো যদি মানে চাইন ইন কৰি থকা হোৱা নাই, তেতিয়া আপুনি আপোনাৰ মোবাইল নম্বৰ দি বা এপিক নম্বৰ দি OTP ক্ৰিয়েট কৰি চাইন ইন কৰি ল'ব লাগিব। সেইটো আপুনি এই অপশ্যনত গৈ পেলাই আপুনি ইয়াতে গৈ পেলাই আপুনি চাইন ইন কৰি ল'ব। তাৰপিছতে এই পেজটো খোল খাব। খোল খোৱাৰ পিছতে আপুনি এইখন দেখিছেনে আপোনাৰ ফৰ্ম 8, এইখন ফৰ্ম 8ত আপুনি কাৰেকশ্যন অফ ইণ্টাৰেষ্ট বুলি আছে, এইখন ফৰ্মত আপুনি ফিল আপ কৰিব লাগিব। প্ৰথমতে আপুনি এইযোৰ ফৰ্ম 8ত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে ইয়াতে অপশ্যন আহিব এপ্লিকেশ্যন ফৰ চেল্ফ আৰু আদাৰ ইলেক্টৰ। যদি আপুনি নিজেই আপুনি যিহেতু PVC কাৰ্ডটো এপ্লাই কৰিব, ইলেকশ্যন যিটো ভোটাৰ আই ডি কাৰ্ডটো, গতিকে আপুনি নিজে চিলেক্ট কৰি কিনে এপিক নাম্বাৰ ইয়াতে দি দিব। মই এপিক নাম্বাৰ দি দিছোঁ, দি কিনে ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছতে ইয়াতে আপোনাৰ গোটেই ডিটেইলছ আহি যাব। আপোনাৰ নাম আহিব, এড্ৰেছ আহিব, গোটেইখিনি ডিটেইলছ ইয়াতে আহি যাব। অহাৰ পিছত আপুনি চেক কৰি ল'ব আপোনাৰ এইটো শুদ্ধ হয় নে নহয়। চেক কৰাৰ পিছত আপুনি অ'কে কৰি দিব। অ'কে কৰাৰ পিছতে এই 4টা অপশ্যন আহিব। যিহেতু আপুনি 4টা অপশ্যন যিটো 3 নম্বৰ অপশ্যন থাকে ইছ্যু অফ ৰিপ্লেচমেণ্ট এপিক উইদাউট কাৰেকশ্যন, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপুনি এইটো অ'কে কৰি দিব। অ'কে কৰাৰ পিছতে ইয়াতে এইবিলাক ফৰ্ম আপোনাৰ একাউণ্টত আহি যাব, আপোনাৰ মোবাইলত দেখিবলৈ পাব। ঠিক আছে। এইকেইটা আপোনাৰ ফৰ্ম দেখিছেনে 1A B C D E, এইকেইটা আপুনি মানে ফিল আপ কৰিব লাগিব হা। ইয়াতে আপুনি কি কৰিব, যিহেতু আপুনি ভোটাৰ আই ডি কাৰ্ডখনহে এপ্লাই কৰিব, গতিকে এই অপশ্যন দিছোঁ আপোনাৰ 4 নম্বৰ এইটো আছে যে এপ্লিকেশ্যন ফৰ ইছ্যু অফ ৰিপ্লেচমেণ্ট এপিক উইদাউট কাৰেকশ্যন, ইয়াত আপুনি যাব লাগিব হা। ইয়াতে আপুনি এই ওপৰ যিটো নেক্সট আছে ক্লিক কৰি ল'ব লাগিব। ক্লিক কৰাৰ পিছতে ইয়াতে চাওক, ইয়াতে কেইবাটা 3টা অপশ্যন আছে। এটা লছ আছে, লছটো আপুনি চিলেক্ট নকৰিব। লছটো চিলেক্ট কৰিলে আপোনাৰ যিটো পুলিচ ৰিপৰ্টটো আপুনি ইয়াতে দিব লাগিব কিহৰ কাৰণে হেৰাইছে বুলি। যদি আপুনি ৰেজিষ্টাৰ্ড উইথ ডিউ ৰিজন, মানে যদি আপোনাৰ লেটাৰ হৈছে বা ডেমেজ হৈছে, এইটো চিলেক্ট কৰিব লাগিব। মানে মাজতো চিলেক্ট কৰিব। মাজতো চিলেক্ট কৰাৰ পিছতে ইয়াতে নেক্সট কৰিব। নেক্সট কৰাৰ পিছতে ইয়াতে আপোনাৰ ডেটটো থাকিব আৰু ইয়াতে আপোনাৰ যিটো আপোনাৰ প্লেচ হয়, যিটো জেগা হয়, এইটো চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছতে আপুনি নেক্সট কৰিব। নেক্সট কৰাৰ পিছতে আপুনি এই যিটো কেপচা দিব লাগিব হা, মই ইয়াতে দেখাই দি আছোঁ আপোনাৰ কেপচাটো দি পেলাই আপুনি অলপ ৱেইট কৰিব। এইটো দিয়াৰ পিছতে আপুনি ইয়াতে প্ৰিভিয়াছ যিটো আপোনাৰ ছাবমিট আপুনি চাই ল'ব লাগিব। আপোনাৰ এইটো ক্লিক কৰি দিব ইয়াতে। তাৰপিছত এই ফৰ্মখন আপুনি চাই ল'ব ইয়াতে হা। ইয়াতে আপোনাৰ গোটেই ডিটেইলছ থাকিব, আপোনাৰ নাম থাকিব, যিটো এপিক নাম্বাৰ থাকিব, এইবিলাক আপুনি সম্পূৰ্ণকৈ চাই ল'ব শুদ্ধ হৈ আছে নে নাই। তাৰপিছত আপুনি কি কৰিব, একেবাৰে তলত আহিব চাওক, ইয়াতে চাইন এণ্ড ছাবমিট বুলি অপশ্যন আছেনে, ইয়াতে আপুনি ক্লিক কৰি কিনি লৈ ল'ব বা এইটো ডাউনলোড কৰি ল'ব পাৰিব এখন আপুনি হা। ইয়াতে আপুনি চাইনত আপুনি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছতে ইয়াতে লিখা আহিব আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু ছাবমিট দিছ ফৰ্ম, এনেকৈ আহিব। ইয়াতে আপুনি য়েছ কৰি দিব। ৱেইট কৰাৰ পিছত এইদৰে আপোনাৰ দেখা পাব প্লিজ ৱেইট ইউ আৰ বিং, এনেকৈ অলৰেডি আমাৰ এই পেজটো খোল খাব। ইয়াতে আপুনি এই পেজটোত আপুনি কি কৰিব লাগিব, এতিয়া আপোনাৰ এইটো আধাৰ নাম্বাৰ দি আপুনি OTP ক্ৰিয়েট কৰিব লাগিব। ইয়াতে আপুনি আধাৰ নাম্বাৰটো দিব। ঠিক আছে। আধাৰ নম্বৰ দিয়াৰ পিছতে এইটো আধাৰ OTPত আপুনি ইয়াতে যিটো OTP আহিব দিয়াৰ পিছতে OTPত আপুনি দিব। দিয়াৰ পিছত ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপুনি ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছতে এটা একনলেজমেণ্ট নাম্বাৰ আহিব। সেই নাম্বাৰটো আপুনি আপোনাৰ মোবাইলত ডাউনলোড কৰি ল'ব। তাৰপিছতে আপোনাৰ যিটো ইলেকশ্যন যিটো ডিপাৰ্টমেণ্ট হয়, ভাৰতীয় নিৰ্বাচন আয়োগ যিটো ডিপাৰ্টমেণ্ট হয়, তেওঁলোকৰ ঠাইত এই মানে ডিটেইলছটো গুচি যাব আৰু তেওঁলোকে আপোনাৰ স্পীড পোষ্টৰ জৰিয়তে আপোনাৰ যিটো ভোটাৰ আই ডি কাৰ্ড, ভোটাৰ যিটো PVC কাৰ্ড হয়,
এইটো আপোনাৰ ঘৰলৈকে বা আপোনাৰ এড্ৰেছত পঠিয়াই দিব মানে 7 ৱৰ্কিং ডেজ বা অলপ বেছি সময়ো লাগিব পাৰে গতিকে আপুনি পোষ্ট অফিচত আপুনি খবৰ লৈ থাকিব আৰু যিটো আপোনাৰ একনলেজমেণ্ট নাম্বাৰ থাকে সেই নম্বৰটো দিও আপুনি মানে ভোটাৰ আইডি কাৰ্ডখন আহিছেনে নাই বা ক'ৰ পাইছেহি আপুনি তাত আপুনি ট্ৰেক কৰি ল'ব পাৰিব এইদৰে আপুনি আপোনাৰ মোবাইলৰ পৰা অতি সহজতে যিটো ভাৰতীয় নিৰ্বাচন আয়োগৰ যিটো ভোটাৰ আইডি কাৰ্ড হয় ইলেক্ট্ৰনিক আপুনি মানে এপ্লাই কৰি ল'ব পাৰিব ভিডিঅ'টো আছিলে ইমানখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ মনৰ কথা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ধন্যবাদ